Suman! Suman! Oh, Suman! কি কোৱা লীনা ক'ত আহিছিলা জলফাই বৰ ভাল লাগে জলফাই গাড়ীতে আহিলে নি ব'লা জলফাই খাম ব'লা এই সুমন্তে মাইকীটোকে এই মাইকীটো ভৰি দেখা নাই কৈ গ'ল পাই এইটো তাক কিবা এটা কৰিব লাগিলে কিন্তু তাকে পাই আজিয়ে কৰিম নেকি তাকে পাই জানো পাই ঠিক নাই আজিয়ে কৰিব লাগে কৰি দিওঁ নেকি ব'লা কৰিয়ে দিওঁ তাক বিচাৰ যাম বোলা দেই তাক বিচাৰ যাম বোলা ব'ল ইমান টেঙা বাপৰি বাপ এনেকুৱা এই পথাৰৰ দিনত যে জলফাই টেঙা খাবা ৰুখি খোৱাত লাগে কি হ'ল এই মাইকীটো যে সেইটো চা দেখিলো তুমি মই কিবা এটা কৰিব লাগিব থাকিব পৰা নাযাওঁ দেই তাই চিন্তা নকৰিবি এই জিগনু দাদা তই খাল্লাচ কৰি দিম তই মোৰ ভনীজনী তই বলৎকাৰ কৰা চা ভনী তই ভয় নকৰিবি এতিয়া ঘৰলৈ বল এই ককাইৰে আছো নহয় সোনকালে ভয় নকৰিবি নমস্কাৰ নমস্কাৰ আসাম ৰত্নৰ এটা বিশেষ পদক্ষেপ আমাৰ এইটো এটা তৃতীয় পুৰুষ কিন্নৰীৰ বিষয়ে আমি এইটো সজাগ হোৱাৰ এটা আমি ভিডিঅ' বনাইছো আমাৰ এই ভিডিঅ'টো হৈছে অসমত ছোৱালীসমূহ যেনে স্ত্ৰী সিহঁতৰ বলৎকাৰ ৰেপিষ্ট এনেকুৱা বিভিন্ন ধৰণৰ ঘটনাই অসমত চুই গৈছে এইবোৰ ঘটনা যেনেকে আজিকালি 80 বছৰীয়া বৃদ্ধাও এই বলৎকাৰৰ পৰা হাত সাৰিব পৰা নাই আনহাতে আমাৰ এই পদক্ষেপ আমি এইটো কাৰণে লৈছো আমাৰ আছামিজ চেণ্ট নামি দামী এটা চেনেল তেওঁ আছামিজ চেণ্টৰ শ্ৰী ভিগু প্ৰসাদ দাসে এইটো স্ক্ৰিপ্ট লিখিছে তেওঁ এইটো ধুনীয়া এডিটিঙো কৰিব চাগে আমি ভিডিঅ'সমূহ বনাইছো আপোনালোকে আমাৰ চেনেলটো লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ আছামিজ চেণ্ট তাকো আপোনালোকে সেই চেনেলটো চাব তাত নতুন নতুন ভিডিঅ' আপুনি বিভিন্ন ধৰণৰ অসমীয়া ৰোমাঞ্চক ভিডিঅ' পোৱা যায় আৰু বলৎকাৰৰ যিটো আমি ভিডিঅ' বনাইছো তৃতীয় পুৰুষো আজিকালি আমাৰ অসমত মানে এই বলৎকাৰৰ পৰা হাত সাৰিব পৰা নাই সেয়েহে আমাৰ এই ভিডিঅ'সমূহ লাইক কমেন্ট শ্বেয়াৰ কৰিব লগত যে আছে টিলিঙাটো দবাই দিব